স্বাগতম জনাইছোঁ বিধু ব্লগ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ শুক্ৰবাৰ হয়। আজি এতিয়া একদম ভৰ দুপৰীয়া হৈ আছে এই অৱস্থাত, আৰু ভৰ দুপৰীয়া হৈ আছে। আপোনালোকে মোক দেখিছে মই চুলিখিনি মেলি আছোঁ। আপোনালোকে সঁচাকৈ ভাবিছে এই গৰমত এই মৰতিজনী চুলিখিনি কিয় কাৰণে মেলিছে। এই বিষয়ে কওঁ, আজি আমাৰ জন্মাষ্টমী হয়, আৰু জন্মাষ্টমী হোৱা মাত্ৰকেতো বহুত বেছি কাম ওলায় ঘৰখনত, নহয়নে? ঘৰ মোচা মেলা, চফা কৰা ইত্যাদি ইত্যাদি। আৰু মই অলপ আগত আজৰি হৈছোঁহে, যিখিনি মানে কাম আছে কৰি আৰু এই চুলিখিনি যেনে তেনে ধুলোঁ। ধোৱাৰ পিছত শুকুৱাবলৈ মানে অত্যন্ত ভয় লাগিছে। মানে যিটো গৰম হৈছে ন, সেই গৰমত চুলি মেলি থকাটো মানে অসম্ভৱৰ কথা। তাতোতকৈ ডাঙৰ কথা, আজি মই চুলিখিনিত অলপকৈ সৰুকৈ কিবা এটা লগাই চাইছিলোঁ, আৰু লগাই চোৱা যোনটো ৰিজাল্ট পাইছোঁ ন, মই নিজেই মানে আপোনাক দেখি সম্ভৱ নাপাব চাগে সেইটো অনুভৱ কি হৈছে, কিন্তু মই চুই খুব ভাল পাইছোঁ। আৰু কি লগালোঁ সেই বিষয়ে মই আপোনালোকক পিছত ক'ম, কাৰণ আমাৰ যোনটো হেয়াৰ কেয়াৰ হয় সেইটো খুব ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। কাৰণ আমাৰ যোনটো দেহৰ যোনটো অংগ পতংগৰ সকলো আছে, আমি সকলোৱেতো আমি কেয়াৰ লোৱা উচিত। আৰু তাৰ উপৰি আমাৰ বিশেষকৈ চুলিখিনি, আৰু বিশেষকৈ আমি নাৰী হিচাপে ন, চুলিখিনিয়ে মানে ভাল হৈ থাকিলে আমাক বহুত বেছি ভাল লাগে। যদিহে চুলিখিনি কিবা এটা হয়, আপোনালোকৰ চাগে বেয়া লাগে। আৰু সেয়েহে এতিয়া চুলিখিনি যেনে তেনে ফেনৰ বতাহতে মই শুকুৱাই ওলাই আহিছোঁ। আৰু ইমান বেছি গৰম, ভিতৰত থাকিলে ফুটি যাম বুলিকৈ মই বাহিৰত আহিম মানে, অৰ্থাৎ বাহিৰলৈ আহিছোঁ। এতিয়া আপোনালোকক মই দেখাই আছোঁ, ইমান বেছি ৰ'দ দিছে, ইমানেই বেছি গৰম হৈছে। ৰ'দ দেখিছে, আকাশখন সম্পূৰ্ণ নীলা হৈ আছে, ইমানেই ৰ'দ। আপোনালোকৰ বাবে ভিডিঅ' কৰিছোঁ। আৰু এতিয়া আমি যাওঁ চাহত বহিবৰ কাৰণে, আৰু এনেধৰণে আৰু আৰম্ভ কৰিছোঁ আজি ভিডিঅ'টো শেষলৈকে চাওক। আৰু ভাল লাগিলে লাইক এটা কৰিব, আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি ৰাখিব। আৰু বাপৰে ইমানেই গৰম, এই ভালদলৈ যাওঁ এতিয়া, চাহ কাপ খাই লওঁ। অলপতে আপোনালোকক কৈছিলোঁ যে আগতে মই আজি চুলিখিনিত কিছু পৰিমাণৰ যত্ন এটা লৈছিলোঁ, আৰু হেয়াৰ কেয়াৰ বিষয়ে আপোনালোকক মই কৈছিলোঁ। আৰু এতিয়া সময় হৈছে মই চুলিখিনিত কি কৰিছিলোঁ, আপোনালোকেও চাগে জানিবলৈ ইচ্ছুক হৈ আছে, নহয়নে? সাধাৰণতে মানে কি হয়, এতিয়া মই দিনটোতো কাম কৰিলোৱেই, এতিয়া সন্ধিয়া হোৱাৰ লগে লগে চাকি বন্তি জ্বলালোঁ। আজি যিমান যি হ'লেও জন্মাষ্টমী হয়, কিন্তু জন্মাষ্টমী আমি খুব বেছি ডাঙৰকৈ পতা নাই, বা প্ৰসাদো উলিওৱা নাইকিয়া, খুব ধূপ ধূনা বা চাকি জ্বলাই আমি ইমানতে শেষ কৰিছোঁ প্ৰাৰ্থনা। কিন্তু কিয়নো আমাৰ গাঁৱত সমূহীয়াকৈ যিটো মানে আমাৰ জন্মাষ্টমী উদযাপন কৰা হৈছে, সেইটো আমাৰ দিনৰ নহয় ৰাতি কৰিব। এতিয়া ৰাতি কৰি আছে এতিয়া বৰ্তমান, আমি যেতিয়াকৈ যোৱা নাইকিয়া, মানে ৰাতি বিশেষকৈ নামঘৰলৈ যাবলৈ অসুবিধা হয়। সেয়েহে এতিয়া ভাত পানী বনাই আছোঁ। আৰু এতিয়া মই কওঁ মই চুলিখিনি কি লগাইছিলোঁ। হয়, আজি মই যেতিয়া কামখিনি কৰি আছিলোঁ তেতিয়া মই এল'ভেৰা, মানে যোনটো নেচাৰেল হয়, গছ আছিলে আমাৰ গছৰ, তাৰপৰা দুডাল বা তিনিডাল উলিয়াই লৈ পিনে মই জেলটো উলিয়াই আজি মই চুলিখিনি লগাই থৈছিলোঁ। তাৰপিছত চেম্পু দি লগালোঁ। লগোৱাৰ পিছত মানে মই চুলিখিনি মানে চুওঁতে পাইছিলোঁ অলপ মিহি টাইপৰ, অলপ চফ্ট কোমল টাইপৰ পাইছিলোঁ। আৰু সেইখিনি মই ৰিজাল্ট পাইছিলোঁ, আৰু ৰিজাল্টখিনি মই আপোনাক কৈছিলোঁ। কিন্তু আপোনালোকে যিহেতুকে দেখোঁতে গম পোৱা নাছিলে যে মানে কি হৈছিলে নহৈছিলে, নহয়। আৰু এতিয়া তেনেধৰণে, আৰু বিশেষকৈ মোৰ এতিয়া বিয়া পতা আগৰ কথা কৈছোঁ, গাভৰু যেতিয়া হৈ আছিল, স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ বা নখৰ যিখিনি যত্ন সেইখিনি খুবেই লৈছিলোঁ। কিন্তু বিয়া পতা আজি 2 বছৰ হোৱা নাই, কিন্তু 2 বছৰ হ'বলৈ হৈ আছে। কিন্তু মই সেই বিয়া পাতিছোঁ তেতিয়াৰ পৰা মই না চুলি কিবা যত্ন লৈছোঁ, না স্কিনৰ কেয়াৰ লৈছোঁ। কিন্তু সেইটো খুবেই বেয়া মানে মই জানো। তথাপিতো লগাবলৈ সুবিধা নিজে উলিয়াব নোৱাৰিছিলোঁ, কাৰণ মই ইমানখিনি ব্যস্ত হৈ গৈছিলোঁ যে মোৰ মানে এক্সট্ৰা টাইম দিব পৰা হোৱা নাছিলে। সেয়েহে আজি অকণমান সময় পাওঁতে কৰি ল'লোঁ। আজি ভিডিঅ'টো ইমানেই। ইয়াৰ পিছত মই ভাত খাগে কুকাৰে হুইচেল বাজু কৰি আছে। অলৰেডি এটা হুইচেল বন্ধ কৰি, যেতিয়া মই ফাৰ্ষ্টতে শ্বুট কৰিছিলোঁ তেতিয়া হুইচেল মাতে মানে বৰবাদ কৰি দিলে ভিডিঅ'টো। আৰু এতিয়া আকৌ দুটা কুকাৰত পাতি থৈ আহিছিলোঁ, এটাত ভাত আৰু এটাত দাইল হয়। আজি জন্মাষ্টমী যিহেতুকে, সেয়েহে আজি আমাৰ ভাত নিৰামিষ হ'ব, আৰু দাইল বনাইছোঁ, ভাজি বনাইছোঁ, আৰু মই চাটনি বনাম। আপোনালোকে দেখাম, ফাইনেল লুকটো দেখাম মই আজি আমাৰ যোনটো থালি হ'ব ভাতৰ।
দেখাম, কিন্তু এতিয়া কুকাৰতে মোক মাতি আছে আহক 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 বুলি। ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ, বাই বাই। আৰু ভাল লাগিলে লাইক এটা কৰিব, যদি আগলৈ বিচাৰি থাকে তেতিয়া ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আজিলৈ বাই বাই আৰু গুড নাইট।